তো আহক মোৰ নতুন ঘৰত আহক। তো গাইছ এতিয়া আমি কথা পাতিম ডিম্পু বৰুৱাৰ বিষয়ে। আপোনালোকে হয়তো গম পাইছিল যে ডিম্পু বৰুৱা এটা নতুনকৈ ঘৰ বনাইছে স্পেচিয়েলি ইউটিউবৰ কাৰণে বা ইউটিউবৰ কাম কৰাৰ কাৰণে। তো ফাইনেলি ডিম্পু বৰুৱা সেই ঘৰটো সম্পূৰ্ণ হৈ গৈছে আৰু ডিম্পু বৰুৱা সৰু চাই এটা ৰুম টুৰো দিছে। তো সেই ৰুম টুৰৰ সৰু ভিডিঅ' ক্লিপটো আমি চাই লওঁ। তো দোস্ত আহক মোৰ নতুন ঘৰত আহক। চেণ্ডেলটো থৈ দিয়ক, ইয়াত টাইলছ লগোৱা আছে না। আহক তো আহক, আপোনালোকে ইয়াত বহক। পদূলিতে ৰ'দৰ ফাকুৰে কিছু আৰাম ধেনু সাঁতোৰ ৰঙেৰে পৰমচোৱা বেলিৰ হেঙুল প্ৰভাৰে আদৰি বাজে অতি মনৰ জোনেৰে হৰিণী কিৰিণী কি কাষে চপা সুখৰে হেঙুলি চাহ তাহ খাই পিনে আপুনি বিচনা আছে, ইয়াত শুই যাব পাৰে। আৰু শুই যদি ভাল লগা নাই, এইফালে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে, চাওক। হৰিণী কিৰিণী কি কাষে চপা সুখৰে হেঙুলীয়া